নমস্কাৰ বন্ধুসকল অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু কালাৰ্ছ টিভিৰ জনপ্ৰিয় চিৰিয়েল অনুপমা চৰিত্ৰত অভিনয় কৰা ৰূপালী গাংগুলীৰ এটি বিশেষ খবৰ লৈ মই ঋষি আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। গতিকে বন্ধুসকল আমাৰ ঋষি অগ্নি চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আছে তেওঁলোকক অনুৰোধ কৰোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰে আৰু আমাৰ ভিডিঅ'ত এটা লাইক কৰি দিবলৈ একেবাৰে নাপাহৰে। আহক বন্ধুসকল আমি আপোনালোকক লৈ যাওঁ আমাৰ ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ। ৰূপালী গাংগুলীৰ বন্ধুসকলে তেওঁলৈ কি পঠালে আৰু তেওঁৰ ফেনসকলে ৰূপালী গাংগুলীৰ বাবে কি কৰিলে তাৰে কিছু মুহূৰ্ত আমি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু আজি হ'ল হিয়া দিয়া নিয়া নায়ক কন্যাদান আদিৰ দৰে ছুপাৰহিট ছবিৰ নিৰ্মাতা মুনীন বৰুৱা অৰ্থাৎ ভাইমন দা ৰূপে যাক জনা যায় তেওঁৰ জন্মদিন। মুনীন বৰুৱাৰ জন্ম হৈছিল 1945 চনত আৰু মৃত্যু হৈছিল 1918 চনত। আৰু সেই অসমীয়া চলচ্চিত্ৰ জগতৰ নক্ষত্ৰজনক নিশিতা গোস্বামীয়ে তেখেতৰ ইনষ্টাগ্ৰাম পোষ্টৰ যোগেদি জন্মদিনৰ শুভেচ্ছা জনোৱা দেখা পাওঁ। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানটো অন্ত পৰিল। অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাইছোঁ। তেতিয়ালৈকে বাই বাই।